ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে গম পাইছে আজি বৰ অদ্ভুত এক বিষয় লৈ মই আহিছোঁ। সেই বিষয়টো হৈছে আমাৰ টেট পৰীক্ষা আৰু লগতে পৰীক্ষাৰ্থীসকলৰ সমস্যা। টেট পৰীক্ষা 2012 চনত প্ৰথম হৈছিল আৰু সেই 12 চনৰ পিছত এক বৃহৎ গেপ দি 2019 চনত টেট পৰীক্ষা অনুষ্ঠিত হৈছিল। আৰু 2012 চন আৰু 19 চনত বহুতো টেট পৰীক্ষাৰ্থীয়ে টেট পৰীক্ষা পাছ কৰাৰ পিছতো নিযুক্তিবিহীন হৈ আজিও নিবনুৱা হৈ আছে। আৰু এই সমস্যাটোৰ বিষয়ে কিছু আলোচনা কৰিব বিচাৰিছোঁ যে টেট পৰীক্ষা পাতোতে যিহেতু কোনো বাধাবাধি কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকে, তাতে সকলোৱে দিব পাৰে। কিন্তু টেট পৰীক্ষা পাছ কৰাৰ পিছতহে সেই কিছুমান ৰেষ্ট্ৰিকশ্যন আহি পৰে। যেনে ধৰক বয়সৰ কিছুমান কথা আছে বা কোৱালিফিকেশ্যন আছে। কোৱালিফিকেশ্যন গোটেইখিনি পৰীক্ষাৰ্থীয়ে লোৱাৰ পাছতো সেই কোৱালিফিকেশ্যনক কিছুমান বয়সৰ দোহাই দি বা কিছুমান সময়ৰ যে এইটো বছৰত ইমানখিনি সময়ৰ ভিতৰতে এই কোৱালিফিকেশ্যনখিনি হ'বই লাগিব। যদি কোৱালিফিকেশ্যনখিনি নহয় তেনেহ'লে গ্ৰহণযোগ্য নহয়। তেনেহ'লে এই কথাখিনি এই ৰেষ্ট্ৰিকশ্যনখিনি পৰীক্ষাটো পাতাৰ আগতেই পৰীক্ষাৰ্থীক কিয় জনাই নিদিয়ে? পৰীক্ষাৰ্থীয়ে পৰীক্ষা পাছ কৰাৰ পাছত এইবোৰ জানি পেলাই এপ্লাইও কৰিব নোৱাৰে বা ক'তো নিযুক্তিও লাভ কৰিব নোৱাৰে। তেনেহ'লে পৰীক্ষাটো দিবই দিব নালাগিছিল। পৰীক্ষাটো ইমান প্ৰস্তুতি কৰি ইমান বাধাৰ মাজতো ইমান ব্যস্ততাৰ মাজতো পৰীক্ষাটোৰ বাবে প্ৰস্তুত হৈ পৰীক্ষাটো পাছ কৰাৰ পিছত কিয় এই বাধাসমূহ আহি পৰে? আৰু যিহেতু 2012 চন 2019 চনৰ বহুতো পৰীক্ষাৰ্থী বৰ্তমানেও নিযুক্তিবিহীন হৈ আছে, তাৰ পিছতো বছৰে বছৰে এতিয়া টেট পৰীক্ষা পাতি থকা হৈছে আৰু কিছুমান নিযুক্তি লাভ কৰাসকলে কৰিছে, নকৰাসকল তেনেকেই থাকি গৈছে। এই সমস্যাটো জানো কাৰো বিচাৰ্য বিষয় নহয় নেকি? কোনেও এই কথাটোলৈ কিয় গুৰুত্ব আৰোপ কৰা নাই? আমি টেট যিসকলে পাছ কৰিছোঁ 2019 চনতে লাখ লাখ পৰীক্ষাৰ্থীৰ মাজত মাথোন কেইহাজাৰমান পৰীক্ষাৰ্থীয়ে পাছ কৰিছিলোঁ, যাৰ মাজত আমিও আছিলোঁ। কিন্তু এই পৰীক্ষাৰ্থীসকলে পাছ কৰাৰ পিছত আজিও কিয় নিযুক্তি পোৱা নাই? আৰু পাছ কৰাৰ পিছত এই বাধাসমূহ কিয় আহি পৰিছে? আজি কিছুমান পৰীক্ষাৰ্থীৰ বয়স উকলি গ'ল, এতিয়া 2-3 বছৰ হৈ গ'ল, কোনো নিযুক্তি লাভ কৰা নাই। নিযুক্তি লাভৰ আশাত বিভিন্ন পৰীক্ষাৰ্থীয়ে বিভিন্ন উপায় অৱলম্বন কৰিছে। কিছুমান অযুক্তিকৰ ভিডিঅ' চাই সেই ভিডিঅ'সমূহৰ কথা মানি পৰীক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ কেছ ফাইল কৰিছে, বিভিন্ন ধৰণৰ অফিচত দৌৰি গৈছে, বিভিন্ন মানুহক খাতিৰ কৰিব লগা হৈছে। এই সমস্যাসমূহ আমাৰ ক্ষেত্ৰতে কিয় আহিছে? আমি কিয় ভোগ কৰিব লগা হৈছে? আমি পৰীক্ষা দিয়াৰ আগতেই যদি এই বাধাসমূহ এই ৰেষ্ট্ৰিকশ্যনবিলাক থাকিল হয়, আমি পৰীক্ষাটোৱে নিদিলোঁ হয়। আজি পৰীক্ষা দিয়াৰ পাছত পৰীক্ষা পাছ কৰাৰ পিছত ইমান সমস্যা আমি কিয় ভোগ কৰিব লগা হৈছে? বিভিন্ন ধৰণৰ মানুহৰ মতামত লৈ বিভিন্ন কেছ ফাইল কৰিলোঁ। আজি সেই কেছৰ তাৰিখ উকলি যায়, আকৌ তাৰিখ আহে, নতুন তাৰিখেৰে বছৰ আমাৰ পাৰ কৰিলোঁ। লকডাউন বুলি সময়বোৰ গুচি গৈছে। এতিয়া কিছুমানৰ যি 2 এবছৰ সময় আছিল সেই সময় উকলি গ'ল। এই টেট পৰীক্ষাৰ নিযুক্তিৰ বাবে টেটৰ চাকৰিৰ নিযুক্তিৰ বাবে লাগি থাকোঁতে আমি যিটো সৰু সুৰা প্ৰাইভেট কৰ্ম কৰি আছিলোঁ, সেইসমূহৰ পৰাও আমি এতিয়া লাহে লাহে বাদ পৰিবলগীয়া হৈছে। এনেকুৱা সমস্যা আমাৰ ক্ষেত্ৰতে কিয় হৈছে? গতিকে টেট পৰীক্ষাৰ্থীসকলে এবাৰ ভাবক আৰু এই সমস্যাসমূহ আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব লাগে। আমি অতি সোনকালে কিবা এটা আমি উপায় অৱলম্বন কৰিব লাগে। সকলোৱে এক হৈ আগবাঢ়িব লাগে। গতিকে আমি এই কেছসমূহৰ যে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীকৈ গোটেই বছৰটো আমাৰ পাৰ হৈ গৈছে, ডেট গৈ আছে, কিন্তু কোনো ধৰণৰ ফলাফল নাই। উকিলে টকা লৈ আছে, আমি মাত্ৰ পৰীক্ষা দিয়াৰ সেই আদিৰে পৰা এতিয়ালৈকে মাত্ৰ টকা ভৰি আছোঁ, টকা আমি যোৱাই আছোঁ। কিন্তু আমাৰ কিবা লাভ হৈছে জানো? আমাৰ কৰ্মসংস্থান নাই, আমি নিবনুৱা। আমাক কিছু আৰ্থিক সকাহ লাগে, কিন্তু আৰ্থিক সকাহ আমি পোৱা নাই। আমি দিনে দিনে আৰ্থিক দৈন্যতাৰ ফালেহে গৈ আছোঁ। আমি পইচা
ভৰিয়ে আছোঁ, উকিলক দিছোঁ, বিভিন্ন কেছত দিছোঁ, বিভিন্ন ঠাইত অহা যোৱা কৰিছোঁ, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অহা যোৱা কৰিব লগা হৈছে। গুৱাহাটীৰ অফিচ এটাত এদিনৰ কাম এটাৰ বাবে 3 দিন গুৱাহাটীত থাকিবলগীয়া হৈছে কিছুমান। এই সমস্যাসমূহ কোনোবাই ভাবিবনে? গতিকে যিসকলে এনেকুৱা সমস্যাত ভুগি আছে সকলোৱে একত্ৰিত হৈ আমি কিবা এটা ডিচিশ্যন ল'ব লাগে। কাৰণ আমিও পৰীক্ষাটো এনেই পাৰ কৰা নাছিলোঁ। পৰীক্ষাটোৰ বাবে বিভিন্ন ধৰণৰ কষ্ট কৰিহে আমি পাছ কৰিছিলোঁ। গতিকে আমাৰ এই পৰীক্ষাৰ চাৰ্টিফিকেটখনৰ কোনো মূল্য নাই জানো? সেই পৰীক্ষাৰ চাৰ্টিফিকেটখনক মূল্য নিদিলে হ'ব জানো? গতিকে এই কথাসমূহ আপোনালোকে বিবেচনা কৰি চাওক সকলোৱে, আৰু সকলোৱে যেন আমি এটা বিশেষভাৱে একত্ৰিত হৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। কাৰণ এই টেট নিযুক্তিৰ নামত আমাৰ জীৱনটোৰ আধা সময় আমি এনেকৈ পাৰ কৰিছোঁ। আমি কিবা এটা আশাত বন্দী হৈ আছোঁ। এই আশা নিৰাশা হ'বলৈ ধৰিছে। গতিকে এই আশা যাতে আমি বাদ দিব নালাগে, তাৰ কাৰণে আমি কিবা এটা কৰিব লাগিব। টেট পৰীক্ষাৰ্থীসকলৰ সমস্যাসমূহ অকল ময়েই এই সমস্যাত ভুগি থকা নাই, কেইবাজনেও ভুগি আছে, কেইবাশ কেইবা হাজাৰো হ'ব পাৰে। গতিকে সকলোৱে কথাটো যেন ভাবি চায়। আমাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? আমি এনেকৈ টকা ভৰি ভৰি উকিলৰ ওচৰত গৈয়ে থাকিম নে কিবা এটা হ'ব? গতিকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, আৰু যাতে সকলোৱে কিবা এটা নহয় কিবা এটা মতামত আগবঢ়াব পাৰে। নমস্কাৰ।